বন্ধুসকল, ভগৱান শ্ৰীকৃষ্ণই কৈছে, তুমি সেইটো কাম কৰা যিটো কাম তুমি বিচৰা, আৰু সেইকাৰণে সেইবোৰ পোৱা যিবোৰ মই বিচাৰোঁ। গতিকে তুমি সেইটো কাম কৰা যিটো কাম মই বিচাৰোঁ, আৰু যেতিয়া তুমি মই বিচৰা কামটো কৰিবা তেতিয়া তুমি সকলো পাবা যিবোৰ তুমি বিচৰা। নমস্কাৰ বন্ধুসকল, পুনৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে নিশ্চয়। বন্ধুসকল, আজি এটা কাহিনী ক'ব বিচাৰিছোঁ। কাহিনীটো ভগৱান শ্ৰীকৃষ্ণ আৰু তেওঁ সখী অৰ্জুনৰ। বন্ধুসকল, ভগৱান শ্ৰীকৃষ্ণ আৰু অৰ্জুন এদিনাখন অলপ ফুৰি আহোঁগৈ বুলি ওলাই গৈছিল। তেনেকৈ ঘূৰি ফুৰোঁতে বাটত এজন ব্ৰাহ্মণক দেখা পালে। ব্ৰাহ্মণজনে মানুহৰ ঘৰে ঘৰে ভিক্ষা মাগি ঘূৰি ফুৰিছে। সেই ব্ৰাহ্মণজনক দেখি অৰ্জুনৰ বেয়া লাগিল। তেওঁ ব্ৰাহ্মণজনক অলপ সহায় কৰিব বিচাৰিলে। অৰ্জুনে ব্ৰাহ্মণজনৰ ওচৰলৈ গৈ ক'লে, হে ব্ৰাহ্মণদেৱ, মই কিবা অলপ আপোনাক দিব বিচাৰিছোঁ, আপুনি গ্ৰহণ কৰিবনে? তেতিয়া বন্ধুসকল ব্ৰাহ্মণজনে ক'লে, হয় নিশ্চয় গ্ৰহণ কৰিম। কি দিব বিচাৰিছে আপুনি দিব পাৰে। অৰ্জুনে তেতিয়া বন্ধুসকল কেইটামান সোণৰ মুদ্ৰা ব্ৰাহ্মণজনক দিলে আৰু ক'লে, এই সোণৰ মুদ্ৰাকেইটাৰ জৰিয়তে আপুনি বহুত ধনী হৈ যাব পাৰিব। আজিৰ পৰা আপুনি এনেকৈ ঘৰে ঘৰে ভিক্ষা মাগি ঘূৰি ফুৰিব লগা নহ'ব। ব্ৰাহ্মণজনে সোণৰ মুদ্ৰাকেইটা পাই মনত বহুত আনন্দ পালে আৰু ভাবিলে আজিৰ পৰা আৰু তেওঁ এনেকৈ ঘৰে ঘৰে ভিক্ষা মাগি ঘূৰি ফুৰিব লগা নহয়। তেওঁ আজি সকলো দুখ দূৰ হ'ল। তেনেকৈ ভাবি বন্ধুসকল ব্ৰাহ্মণজন ঘৰলৈ বুলি যাত্ৰা কৰিলে। ব্ৰাহ্মণজন ঘৰলৈ গৈ থাকোঁতেই বাটত এটা ডকাইতে ব্ৰাহ্মণজনক লগ পালে আৰু সেই ডকাইতটোৱে ব্ৰাহ্মণজনৰ গোটেই সোণৰ মুদ্ৰাকেইটা কাঢ়ি লৈ গ'ল। ব্ৰাহ্মণজনে কি কৰিব? তেওঁ একো কৰিব নোৱাৰিলে। তেওঁ দুখ মনেৰে ঘৰলৈ ঘূৰি আহিল। আকৌ পুনৰ ব্ৰাহ্মণজনে তেনেকৈ ঘৰে ঘৰে ভিক্ষা মাগি ঘূৰি ফুৰিব লগা হ'ল। তেনেকৈ বন্ধুসকল ব্ৰাহ্মণজনে ভিক্ষা মাগি ঘৰে ঘৰে ঘূৰি ফুৰোঁতে আন এদিন আকৌ শ্ৰীকৃষ্ণ আৰু অৰ্জুনে ব্ৰাহ্মণজনক লগ পালে। অৰ্জুনে ব্ৰাহ্মণজনক চিনি পাই ওচৰলৈ গৈ সুধিলে, হে ব্ৰাহ্মণদেৱ, মইতো আপোনাক বহুত সোণৰ মুদ্ৰা দিছিলোঁ, সেই মুদ্ৰাবোৰ আপুনি কি কৰিলে? সেই মুদ্ৰাখিনিৰ পৰাতো আপুনি বহুত ধনী হ'ব পাৰিলেহেঁতেন, এনেকৈ খুজি মাগি থাকিব লগা নহ'লহেঁতেন, কিন্তু আপুনি সেইবোৰ কি কৰিলে? তেতিয়া ব্ৰাহ্মণজনে অৰ্জুনক ক'লে, হে অৰ্জুন, মোৰ কপালখনেই বেয়া আছিল। মই আপুনি দিয়া সোণৰ মুদ্ৰাকেইটা ঘৰলৈ লৈ গৈ থাকোঁতে বাটতে এটা ডকাইতে মোক পালে আৰু সেই ডকাইতটোৱে আপুনি দিয়া গোটেই সোণৰ মুদ্ৰাকেইটা মোৰ পৰা কাঢ়ি লৈ গুচি গ'ল। ব্ৰাহ্মণজনৰ কথাখিনি শুনি অৰ্জুনৰ বেয়া লাগিল। অৰ্জুনে পুনৰ ব্ৰাহ্মণজনক এটুকুৰা অতি মূল্যৱান উজ্জ্বল ধাতু দিলে আৰু ব্ৰাহ্মণজনক ক'লে, হে ব্ৰাহ্মণদেৱ, এই অতি মূল্যৱান ধাতু টুকুৰা বিক্ৰী কৰি আপুনি বহুত পইচা পাব আৰু সেই পইচাৰে আপুনি বহুত ধনী হৈ যাব আৰু আপুনি এনেকৈ ঘৰে ঘৰে খুজি মাগি ঘূৰি ফুৰিব লগা নহ'ব। আৰু বন্ধুসকল ব্ৰাহ্মণজনে সেই অতি মূল্যৱান ধাতু টুকুৰালৈ ঘৰলৈ ঘূৰি আহিল। সেই সময়ত বন্ধুসকল ব্ৰাহ্মণজনৰ ঘৰত তেওঁ পৰিবাৰ নাছিল। ব্ৰাহ্মণজনৰ পৰিবাৰে পানী আনিবলৈ বুলি নদীলৈ গৈছিল। ব্ৰাহ্মণজনে সেই অতি মূল্যৱান ধাতু টুকুৰা ক'ত থ'ব, কেনেকৈ থ'ব, সেইবোৰ কথা চিন্তা কৰি থাকোঁতে ঘৰতে এটা পুৰণা টেকেলি দেখা পালে আৰু সেই টেকেলিটোৰ ভিতৰতে সেই মূল্যৱান ধাতু টুকুৰা থৈ দিলে। যিহেতু ব্ৰাহ্মণজনে বহুত খোজকাঢ়ি ভাগৰ লাগি আহিছে, সেই ভাগৰটোকে মাৰোঁ বুলি বিচনাত অকণমান পৰি দিলে। আনফালে কি হ'ল, ব্ৰাহ্মণজনৰ পৰিবাৰে যেতিয়া পানী লৈ ঘৰলৈ উভতি আহিছিল তেতিয়া বাটত হাতৰ পৰা পিছলি টেকেলিটো মাটিত পৰি টেকেলিটো ভাগি থাকিল। ব্ৰাহ্মণৰ পৰিবাৰে ভাবিলে, এতিয়া কি হ'ব? ঘৰতটো পানীৰ প্ৰয়োজন হ'ব। সেই তেওঁ ঘৰলৈ ঘূৰি আহি যিটো কলহৰ ভিতৰত ব্ৰাহ্মণজনে সেই ধাতুৰ টুকুৰাটো থৈছিল, সেই পুৰণা কলহটোকে পানী আনিবলৈ বুলি লৈ গুচি গ'ল আৰু সেই পুৰণা টেকেলিটো ভালকৈ ধুই মেলি পানী ভৰাবলৈ লওঁতেই সেই ধাতুৰ টুকুৰাটো পানীত পৰি থাকিল। ব্ৰাহ্মণজনৰ পৰিবাৰে সেইবোৰ একো গমেই নাপালে। ব্ৰাহ্মণজনৰ পৰিবাৰ যেতিয়া পানী লৈ ঘৰলৈ উভতি আহিল তেতিয়া ব্ৰাহ্মণজনে তেওঁ পৰিবাৰক সুধিলে যে তুমি এই পুৰণা টেকেলিটোৰ ভিতৰত এটুকুৰা অতি মূল্যৱান ধাতু পাইছিলা নেকি? ব্ৰাহ্মণৰ পৰিবাৰে ক'লে, নাই, মইতো সেইবোৰ একোৱেই দেখা নাই। তেতিয়া ব্ৰাহ্মণজনে ক'লে, আমাৰ সকলো শেষ হৈ গ'ল। মোক গান্ধীবধৰ অৰ্জুনে এটুকুৰা অতি মূল্যৱান ধাতু দিছিল, যি ধাতু টুকুৰা বিক্ৰী কৰি আমি বহুত ধনী হ'ব পাৰিলোহেঁতেন, কিন্তু কি কৰিবা, আমাৰ আশা হৈয়ে থাকি গ'ল। আমাৰ ভাগ্যই বেয়া আছিল, আমি আৰু কেতিয়াও ধনী হ'ব নোৱাৰোঁ। তেনেকৈ ব্ৰাহ্মণজনে নিজৰ ভাগ্যকে দোষ দি সান্তনা লভিলে আৰু পুনৰ আগৰ নিচিনাকৈয়ে খুজি মাগি চলিবলৈ ধৰিলে। এনেকৈ বহুদিন ভিক্ষা মাগি ঘূৰি ফুৰোঁতে এদিন পুনৰ শ্ৰীকৃষ্ণ আৰু অৰ্জুনে সেই ব্ৰাহ্মণজনক লগ পালে। ব্ৰাহ্মণজনে ঘৰে ঘৰে ভিক্ষা মাগি ঘূৰি ফুৰা দেখি অৰ্জুন আচৰিত হ'ল আৰু অৰ্জুন ব্ৰাহ্মণজনৰ ওচৰলৈ গৈ সুধিলে, হে ব্ৰাহ্মণদেৱ, মইতো আপোনাক অতি মূল্যৱান এটুকুৰা ধাতু দিছিলোঁ, সেই ধাতু টুকুৰা আপুনি কি কৰিলে? তেতিয়া বন্ধুসকল ব্ৰাহ্মণজনে গোটেই ঘটনাটোৰ কথা অৰ্জুনক বিৱৰি ক'লে আৰু অৰ্জুনে ব্ৰাহ্মণজনৰ কথা শুনি ভগৱান শ্ৰীকৃষ্ণৰ ফালে চাই ক'লে, হে মাধৱ, আপুনি ব্ৰাহ্মণজনক কিবা এটা সহায় কৰক। অৰ্জুনৰ কথা শুনি ভগৱান শ্ৰীকৃষ্ণই পইচা 2 টকা এটা উলিয়াই ব্ৰাহ্মণজনক দিলে আৰু ব্ৰাহ্মণজনে ভগৱান শ্ৰীকৃষ্ণৰ পৰা পইচা 2 টকাটো লৈ ঘৰলৈ উভতি আহিল।
ভগৱান শ্ৰীকৃষ্ণ আৰু অৰ্জুনে ব্ৰাহ্মণজনে সেই দুটকাটো কি কৰে চাবলৈ ব্ৰাহ্মণজনৰ পিছে পিছে যাবলৈ ধৰিলে। আৰু বন্ধুসকল ব্ৰাহ্মণজনে ঘৰলৈ আহি থাকোঁতে বাটত এজন মাছমৰীয়াক দেখা পালে। মাছমৰীয়াজনে বন্ধুসকল মাছ লগা জালখন তুলি লৈ আহি আছিল। মাছমৰীয়াজনৰ জালখনত বন্ধুসকল এটা ধুনীয়া মাছে চটফটাই আছিল। ব্ৰাহ্মণজনৰ মনত বন্ধুসকল সেই মাছটোৰ প্ৰতি মৰম উপজিল। সেই ধুনীয়া মাছটো ব্ৰাহ্মণজনে নদীত এৰি দিয়াৰ কথা চিন্তা কৰিলে। ব্ৰাহ্মণজনে ভাবিলে কৃষ্ণই দিয়া এই দুটকাটো কি কামত আহিব। সেই দুটকাটোৱে মাছটো মাছমৰীয়াজনৰ পৰা কিনি লৈ নদীত এৰি দিওঁ। আৰু সেই কথা ভাবি ব্ৰাহ্মণজনে মাছমৰীয়াজনক দুটকাটো দি সেই ধুনীয়া চটফটাই থকা মাছটো কিনি ল'লে। আৰু তেওঁ কমণ্ডলত সেই মাছটো ভৰাই নদীলৈ বুলি যাত্ৰা কৰিলে। ব্ৰাহ্মণজনে নদীখনৰ কাষলৈ গৈ মাছটো এৰি দিব বিচাৰোঁতেই কমণ্ডলত তেওঁ অৰ্জুনে দিয়া সেই অতি মূল্যৱান ধুনীয়া ধাতু টুকুৰা দেখা পালে। সেই মাছটোৱে বন্ধুসকল অৰ্জুনে দিয়া সেই অতি মূল্যৱান ধাতু টুকুৰা গিলি থৈছিল। আৰু বন্ধুসকল মাছটোৱে কমণ্ডলত সেই ধাতু টুকুৰা অকলিয়াই উলিয়াই দিলে। ধাতু টুকুৰা দেখা পাই ব্ৰাহ্মণজনে আনন্দতে পাই গ'লোঁ বুলি চিঞৰি উঠিল। সেই সময়তে বন্ধুসকল সেইফালেদি সেই সোণৰ মুদ্ৰা ডকাইত কৰি নিয়া ডকাইতটো আহি আছিল। ডকাইতটোৱে ব্ৰাহ্মণজনে পাই গ'লোঁ বুলি চিঞৰি থকা শুনা পালে। ডকাইতটোৱে ভাবিলে ব্ৰাহ্মণজনে নিশ্চয় মোক চিনি পালে আৰু ব্ৰাহ্মণজনে ৰজাৰ আগত কৈ মোক শাস্তি দিব। সেইবুলি ভাবি ডকাইতটো দৌৰি আহি ব্ৰাহ্মণজনৰ ভৰিত পৰি ক'বলৈ ধৰিলে, হে ব্ৰাহ্মণদেৱ, মই আপোনাৰ সোণৰ মুদ্ৰাকেইটা কাঢ়ি নিছিলোঁ। সেই মুদ্ৰাখিনি মোৰ লগতেই আছে, এয়া লওক আৰু মোক ক্ষমা কৰি দিয়ক। মোক ৰজা হতুৱাই শাস্তি নিদিব। আৰু বন্ধুসকল ব্ৰাহ্মণজনে ডকাইতটোৰ পৰা সেই সোণৰ মুদ্ৰাকেইটা লৈ ঘৰলৈ ঘূৰি আহিল। অৰ্জুনে যেতিয়া বন্ধুসকল এই গোটেই ঘটনাটো দেখা পালে তেতিয়া অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণক সুধিলে, প্ৰভু আপুনি এয়া কি কৰিলে? এয়া আপোনাৰ কি লীলা? মইতো প্ৰভু ব্ৰাহ্মণজনক বহুত সহায় কৰিছিলোঁ, কিন্তু সেইবোৰে ব্ৰাহ্মণজনক একো লাভ নকৰিলে। কিন্তু প্ৰভু আপুনি মাত্ৰ দুটকা দিছিল আৰু সেই দুটকাটোৰ পৰাই ব্ৰাহ্মণজনে সকলো ঘূৰাই পালে। এয়া আপোনাৰ কেনেকুৱা লীলা প্ৰভু? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে অৰ্জুন, এই সকলোবোৰ মানুহৰ কৰ্মফল আৰু মানুহৰ চিন্তাৰ ফল। তুমি ব্ৰাহ্মণজনক যিবোৰ দিছিলা সেইবোৰ পাই ব্ৰাহ্মণজনে কেৱল নিজৰ কথা চিন্তা কৰিলে, নিজৰ জীৱনৰ কথা চিন্তা কৰিলে। কিন্তু মই যি দুটকা দিলোঁ সেই দুটকাটোৰ পাই ব্ৰাহ্মণজনে আনৰ হিতৰ কথা চিন্তা কৰিলে। আৰু যেতিয়াই আনৰ ভালৰ কথা চিন্তা কৰে তেতিয়াই নিজৰ জীৱনত ভাল প্ৰভাৱ পৰে। বন্ধুসকল ভগৱান শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ এই কাহিনীটোৰ পৰা আমি বহুত কথা শিকিলোঁ। মানুহৰ ভাল কামে মানুহৰ জীৱনলৈ ভাল ফল লৈ আহে। সেয়ে বন্ধুসকল যেতিয়াই সুযোগ পায় তেতিয়াই আনক সহায় কৰিব লাগে। বিপদত পৰি থকা লোকসকলক সহায় কৰিলে ভগৱান সন্তুষ্ট হয় আৰু ভগৱানে তেওঁলোকক সদায় কৃপা কৰি থাকে। বন্ধুসকল ভিডিঅ'টো কেনে পালে এটা কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে এটা লাইক কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।